MSW পঢ়িম বুলি মই ভাবিলোঁ, ডিচাইড কৰিলোঁ, কিন্তু এতিয়া ডাঙৰ এটা চেলেঞ্জ হৈছে যে মই ঘৰত কনভিন্স কৰোৱা, কাৰণ মোৰ হৈছিলে মেজৰ হৈছে আছামিজ আছিলে, আছামিজ মিডিয়ামৰ পৰা ইংলিছ মিডিয়াম। মোৰ কাৰণেও বহুত ডাঙৰ এটা চেলেঞ্জ আছিলে। মই আছামিজত পঢ়া ছোৱালীজনী গৈ ইংলিছৰ একো নাজানো, আৰু ইংলিছৰ চব ছাবজেক্টতে মই ছিংগল মাৰ্ক পাওঁ, একদম গাধাতকৈ গাধা ইংলিছৰ। মেট্ৰিকত পাছ কৰিবলৈ ইংলিছৰ মোৰ 3টামান টিউশ্যনেই ইংলিছত পাছ কৰিব লাগে। ভাবক আপুনি কিমান ডাঙৰ এটা চেলেঞ্জ ল'ব লগা হৈছে। ঘৰত ক'লে যে এইটোতো মোৰ পেৰেণ্টছে ক'লে যে আমি পইচাহে দিব পাৰিম, কিন্তু তই কষ্ট কৰি পঢ়িব লাগিব, তই সেইটো নিজৰ ওপৰত হয় ডিপেণ্ড, সেইটো নিজৰ ওপৰত মানে কনফিডেঞ্চ থাকিব লাগিব, তই যে এইটো কোৰ্চটো ভালকৈ পাছ কৰিব পাৰ। কাৰণ মোৰ মেজৰ আছামিজ আছিলে, ইংলিছৰতো একো নাজানোৱে মই। দেন তাৰপৰা ঠিক আছে, মইতো নিজৰ ওপৰতে ল'লোঁ যে ঠিক আছে। কিন্তু তাৰ আগতে কনভিন্স কৰাটো বহুত ডাঙৰ কথা আছিলে, কাৰণ এতিয়া ছ'চিয়েল ৱৰ্কৰ বিষয়ে একো নাজানে ঘৰত। এতিয়া পাপাই কৈছে সমাজীয়াৰ ওপৰত কি পঢ় তই, সমাজীয়াটো পঢ়িব লগা কথা নেকি? সমাজীয়া ক'ত চাকৰি পায়, গভৰ্ণমেণ্টতে হওক বা প্ৰাইভেটতে হওক, এইটো পঢ়া ছাবজেক্ট কি? আজিলৈকেতো মই শুনা নাই, আমি শুনা নাই এইটো কি পঢ়া সমাজীয়াৰ কথা। সেইটো কনভিন্স কৰি বুজোৱা ভালকৈ, গোটেইখিনি স্ক'প দেখুওৱা, গোটেইখিনি ডিটেইলছ দেখুওৱা, কি হয় কি নাই, বহুত ডাঙৰ চেলেঞ্জেছ হয়। আৰু এটা চেলেঞ্জ আছিল ফিল্ড ষ্টাডি। এতিয়া মোৰ ছোৱালী মানুহৰ ঘৰত পটকৈ এলাউ নকৰে যে ইণ্টাৰ্ণশ্বিপৰ ক্ষেত্ৰতে হওক, কোনোবা গাঁও এখনত থকাকৈ হওক, কলেজৰ ফালৰ পৰা গাঁৱত থাকিব দিয়ে, ৰুৰেল কেম্প, আৰু বহুতখিনি ফিল্ড ষ্টাডি থাকে যে ছেফটি হয়নে নহয়, বহুতখিনি কুৱেশ্যন আহি গৈছিলে। বহুতখিনি লাগি যুঁজি কনভিন্স কৰাই MSW জাৰ্ণিলৈ মই আহিলোঁ।